everyone, মই বনিতা আকৌ আহিলো এটা নতুন ব্লগ লৈ আশা কৰো আপোনালোক সকলোৰে ভাল আজি হল থাৰ্সডে সুমনৰ আজি অফ আছে সুমনৰ স্যাটাৰডে সানডে অফ নাথাকে মিড অফ দা উইক অফ থাকে আৰু যিদিনাখনে অফ থাকে সেইদিনাখনে আমাৰ কাৰণে উইকেন্ড হৈ যায় ইয়াত স্যাটাৰডে সানডে অফ থাকিলেও মানে দিগদাৰি কাৰণ ওলাই যাব নোৱাৰি কাৰ্ফিউ চলি আছে যিহেতু সেইকাৰণে যদি মিড অফ দা উইক অফ থাকে মানে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে লগত যদি অফ থাকে তেতিয়াহলে ভালেই ঘৰৰ কিছুমান কামো হৈ যায় অকমান লগতে ওলাই যাব পাৰি অকন ফুৰি আহিবও পাৰি কিন্তু আজি পিংকি দিদি নাহে তাইৰ গাটো বেয়া ইয়াত বতৰ খুব বেয়া হৈ আছে বৰষুণ দি আছে মুটেইফালে পানী হৈ আছে যিহেতু মোৰ লাগিছে তাই হেৰিবোৰ কাৰণে কিবা এটা হৈছে কিন্তু তাই আজি নাহে আৰু আমাৰ ছাৰ শুই আছে ছাৰ উঠিলেতো আকৌ ব্ৰেকফাষ্টৰ কিবা স্পেচিয়েল ডিমাণ্ড থাকিব কাৰণ তেওঁৰ যেতিয়া বন্ধ থাকে তেওঁৰ ব্ৰেকফাষ্টটো একদম বেলেগ ধৰণে খাব এতিয়া কি খাই নাজানো শুই উঠক কিন্তু তাৰ আগতে মই কিচেন অকমান চাফা কৰি লওঁ কাৰণ ৰাতি মই বাচনখিনি থৈ দিওঁ পিংকি দি আহি ধুৱে বুলি এতিয়া সেইখিনি কৰো প্ৰথমতে এতিয়া ব্ৰেকফাষ্ট বনাব লৈছো সুমনে বোলে স্যান্ডউইচ খায় আৰু সেই কাৰণে আলু অলপ পিটিকি ললো চীজ দি প্লেট ধুনিয়াকে বনাই দিবলৈ কৈছে যোৱা বছৰ আগষ্ট মাহত আমি দুইটা ইউৰোপ ফুৰিব গৈছিলো 10 দিন 12 দিনৰ কাৰণে তেতিয়া তাত মন কৰিলো তেওঁলোকে খুব মানে নিজৰ ডায়েটত মানে নিজৰ মিলত টিজ এড কৰে মানে হাতত এনেকে লব কিবা এটা বস্তু ঘৰৰ পৰা অফিচলৈ যাব খাই খাই আকৌ অফিচৰ পৰা ঘৰলৈ যাব খাই খাই আৰু খুব বেছি খোজ কাঢ়ে মানে এনেকে আপুনি নেদেখিব তেওঁলোকে ক'ৰবাত বহি পেলাই খাই আছে খোজকাঢ়ি কথা পাতি গৈ থাকে আৰু খুব সাইকেলিং কৰে আমাৰ ইয়াত এটা কালচাৰ আছে আমি খোৱা সময়ত খোজকাঢ়ি থাকিব বা থিয়ৰি খাব নালাগে বা বহি খাই লৈ পেলাই আমি অলপ দেৰি ৰেষ্ট লওঁ সেইবোৰ কালচাৰ আছে কাৰণে আমি শকত হৈ যাওঁ তেওঁলোক তেনেকুৱা নহয় খুব এক্টিভ আৰু দৌৰি থকাই দেখিব আৰু খোজটো মানে লাহে লাহে নহয় একদম পুৰা জোৰে জোৰে খোজকাঢ়ি যায় আৰু সেইকাৰণে পেটত অলপো চৰ্বি নাথাকে মই ভাবো যিকোনো বস্তুৰে এটা খোৱা লিমিট থাকে সব বস্তুৱে খাব লাগে কিন্তু এটা লিমিটত খাব লাগে সুমনৰ চুলি কাটিবলৈ আছিলে সেইকাৰণে আমি ওলাই আহিলো এপইণ্টমেণ্ট লৈ থৈছো চালন এখনত এনফ্ৰিত এতিয়া গৈ আছো আৰু তেওঁলোকক মই প্ৰথমতে সুধি লৈছো যে তোমালোকে কি কি মানে প্ৰিকশ্যন ভালকে চেনিটাইজ কৰিছে নাই গোটেইবোৰ সুধি মেলি এপইণ্টমেণ্ট ফিক্স কৰিছো खबर तुम्हारे जी हम लोग पहले कस्टमर जब एंटर करते हैं हाँ पहले सैनिटाइज करते हैं सैनिटाइज करवाते हैं मास्क पहनने के लिए बोलते हैं कुछ भी पहनते हैं उसके बाद चेयर को क्लीन करते हैं सैनिटाइज करते हैं जो भी इक्विपमेंट है सबको सैनिटाइज करते हैं अच्छा उसके बाद सर्विस होता है फिर उनसे जाने के बाद नेक्स्ट कस्टमर को वेट करा के फिर से क्लीन करके फिर सर्विस स्टार्ट करते हैं अच्छा ठीक है चलिए और 3 से ज्यादा क्लाइंट हम लोग एक साथ नहीं लेते अपॉइंटमेंट नहीं ले रहा है 3 से ज्यादा मतलब 5 का कैपेसिटी हम लोग के पास 3 एक साथ अच्छा हाँ चलिए ठीक है तुम बेलेग दिने दिने चुलिखिनि छुटी হৈ গৈ আছে লম্বা থৈছা নেকি বেলেগ ষ্টাইল এবাৰ শেডিং ষ্টাইলটো বেলেগ দি আছে হয় নেকি এবাৰ ষ্ট্ৰং ফিট দি আছে ডিপাৰ্টমেণ্টেল ষ্টৰত ইয়াত চাগে অকণমান লাইন ধৰিব লাগিব নেকি সো ফ্ৰেণ্ডছ আমি আহি পালো আৰু আহি পাই মই সোমাইছো পাকঘৰত কাৰণ আমি লাঞ্চ কৰা নাই মই দাইল আৰু চব্জি বনাই থৈ গৈছিলো কিন্তু ভাতটো বাতিব থাকি গৈছিলে কিন্তু সুমনৰ এতিয়া ভাত খাবলৈ মন যোৱা নাই কৈছে ৰুটি খাম সেইকাৰণে ৰুটি বনাও এতিয়া দুখন
Good morning and welcome to the second day of this vlog. Kali actually মোৰ একো ব্লগিং কৰা নহলে হন্ধিয়াটো ইটো হিটো কাম কৰোতে সময়খিনি তেনেকে পাৰ হৈ গল আজি হেকানে শুই উঠিয়ে হাতত কেমেৰাটো লৈ লৈছো আৰু মই অকমান জলদি উঠিলো কাৰণ মোৰ ভোক লাগিছে আৰু সুমন শুই আছে সুমনৰ মানে শিফট আছে 2টা বজাৰ পৰা হেকাৰণে শুই আছে এতিয়া আজিও বৰখন ডিব্ৰুগড়ত ইমান প্ৰবলেম হৈছে আৰু কাপোৰ ধুই মেলি শুকুৱাবলে আৰু বৰখন দিলে একদম মানে পেনপেনিয়া বৰখনটো দিয়ে থাকে নকমে বৰ দিগদাৰি এতিয়া আজি দিনটো স্টাৰ্ট কৰো প্ৰথমতে মই কিবা এটা বনাই খাও মই শুই উঠিয়ে 3 গ্লাস বা 4 গ্লাস মান কুহুমীয়া পানী খাও আৰু ৰাতিপুৱা 5টা 6টা মান বজাতে অভ্যাস হৈ গল মই কিবা এটা মৰ্নিং ড্ৰিংক খাও মেথি পানী নহলে চিয়া সিডছ সেইটো মই তেতিয়াই খালো 5:30 বজাত আৰু এতিয়া মই গৰম পানী খাম 1 লিটাৰ মান তাৰ পিছতে ব্ৰেকফাষ্ট কৰো হেকাৰণে মোৰ প্ৰসেসটো অকমান দীঘলীয়া লাহে লাহে সব কৰি থাকিব লাগে ৰব এটা বস্তু দেখাও আপোনালোকক এইখিনি শাক-পাচলি মই কালি ৰাতিয়ে ধুই থৈ দিছিলো মানে ভাত খাই উঠি ধুইছিলো আৰু শুই উঠিয়ে এতিয়া যেতিয়া পাকঘৰত আহিছো একদম গ্ৰীণ দেখি মোৰ ভাল লাগি গৈছে নেমু চাওক শাক-পাচলিতকে আমাৰ নেমু বহুত নেমু কিমান নেমু গুল নেমু আছে কাজি নেমু আছে আম আপোনালোকে আম খাই কি মানে এই বছৰ ভাল পাইছে না নাজানো মই একদম ভাল পোৱা আমগিটা খাই সো এইবোৰ বাৰু পিছত ভৰাম আৰু আগতে মোৰ খানাটো ৰেডি কৰো পিংকি দিয়ে চৰাই এটা ধৰি আনিছে কি চৰাই এইটো নামটো নাজানো কি ধুনীয়া ন এইটো মাত দেতা চৰাইটোৱে দুখ পাইছে উঠত সেই কাৰণে ইয়াক অকমান কলে কৰাচোন হ'ব ন বেছি জোৰেকে লগালে দুখ পাব এই উঠত দুখ পাইছে এইখিনি চাওক তেজ ওলাই আছে চাউল খাবলৈ দিওঁ চৰাইটো অকমান পিংকি দেখাচোন খাইছে জানো নাই খোৱা ন ৰাতিপুৱা পৰা পাকঘৰটোৰ পৰা আজৰি নাপাওঁ এতিয়া মই ভাত ৰান্ধি আছো আৰু আজি ভাতত আছে খাৰ আৰু দাইল বনালো ৰঙালাও ভাজি আৰু ভেন্দি এইফালে পিংকিটিয়ে বনাই আছে এটা হেয়াৰ অইল ইয়াত তাই কলা জিৰা দিছে মেথি দিছে আৰু কোকোনাট অইল মই নাজানো তাই বনাই আছে কি বনাই নাজানো কি হয় আৰু হেয়াৰ ফলত কাম দিয়ে বুলি কৈছে চাম ময়ো লগাই তাইও লগাব ময়ো লগাম So friends, মই ভাত পানী খাই অলপ দেৰি শুলো এতিয়াহে উঠিছো এতিয়া 5টা বাজিছে অথনি যে পিংকি দিদিয়ে চৰাই কোৱালিটি আনিছিলে সেই চৰাই কোৱালিটি মোৰ মানে আমাৰ পাৰ্কিং এৰিয়াত পাইছিলে তাই আৰু উঠত দুখ পাই আছিলে সেইকাৰণে আমি ৰছী দি মানে ভৰিখন বান্ধি দিছিলো উৰি গলে আকৌ যদি বেছিকে দুখ পাই আকৌ বেয়া লাগিব কাৰণ আপোনালোকে দেখিছিলে মই খাব দিছিলো কিন্তু খাব পৰা নাই পিছতো মই অকমান ভাত দিছিলো কিন্তু খাব পৰা নাই উঠত দুখ পাই থকাৰ কাৰণে তাই লৈ গল বাৰু কোৱালিটি আৰু তাই কৈছে যে ভালকে অকমান ট্ৰিটমেন্ট কৰি তাৰপিছত ভাল পালে উৰাই দিব চৰাইটোৰ নামটো মই জনা নাছিলো সেইকাৰণে মই ফটো এখন তুলি মোৰ হোৱাটছএপ ষ্টেটাছত দি থৈ দিছিলো তেতিয়া মোৰ চিনাকি ভাইটি এটাই ক'লে যে চৰাইটো অসমীয়াত টুকুলুক বুলি কয় যদি আপোনালোকে কোনোবাই জানে মোক জনাবচোন মই ইনফেক্ট ইংলিছত কি কয় মই সেইটোও নাজানো তেনেহলে আজি এই ভিডিঅ'টো ইয়াতে সামৰিছো আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে ইনষ্টাগ্ৰামৰ হেণ্ডেলটো দিয়া আছে আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহলে প্লিজ লাইক বাটনটো দবাই দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰি জনাব কেনে পালে ভিডিঅ'টো চাই কাৰণ আপোনালোকৰ কমেন্টছে মোক বহুত বেছি মোটিভেট কৰে এটা নতুন ব্লগ কৰিবলৈ আগলৈ পাম বেলেগ এটা ব্লগত তেতিয়ালৈকে ভালকে থাকিব আৰু বাই বাই